হেল্ল' এভৰিৱান, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে। আৰু আজি জানেনে, ঘৰৰ লাই পাত ছিঙিলোঁ আৰু এতিয়া মই লাই পাতখিনি ধুই আছোঁ। আৰু ঘৰৰ লাই যিহেতু দেখিছেনে ইমানেই ফ্ৰেছ হৈ আছে। আৰু লাই পাত কেইখিলা ইমানেই ডাঙৰ, এখন লাই পাততে ভাত খাব পৰা। আপোনালোকক দেখুৱাম। আৰু এই খিলা হৈছে চাওকচোন ইমান ডাঙৰ। যিহেতু ধুই মেলি আনিছোঁ, লাইখিনি অকণমান হেতেৰা পৰি গৈছে। ইফালে লাই শাকখিনি মই পূৰা মোহাৰি ল'লোঁ হাতে, আৰু কটাৰীয়ে কটা নাই। কটাৰীয়ে কাটিলে মানে সোৱাদটো নালাগে খাবলৈ, আৰু মোহাৰি দিলে মানে খাবলৈ কিবা এটা ভাল লাগে। আৰু এইটো মই দীঘলকৈ থৈছোঁ ফুলৰ আগ, লাই ফুলৰ আগ। এইফালে মোৰ লাই চব্জিখিনি কাটা হৈ গ'ল, আৰু মই ইয়াতে আলু দুটামান কাটি লৈছোঁ। আৰু আজি মানুহজনে কৈছে, লাই চব্জি বনাবা যদি মই জলফাই কেইটামান আনি দিম, পাৰি দিম, তাত তুমি জলফাই শাকত দি দিবা। তাকে বোলো অঁ হ'ব দি দিম। আৰু এইফালে মই এতিয়া কেৰাহী পাতি লওঁ, লাইখিনি ভাজি লওঁ। এতিয়া মই লাই শাকখিনি ভাজি লওঁ। প্ৰথমতে লাইখিনি পূৰা সৰহ দেখিছেনে, কেৰাহীখনত এক কেৰাহী হ'লেই, কিন্তু লাইখিনি পাছলৈ পমি গৈ থাকে। আৰু এতিয়া যিহেতু লাই চব্জিত পানী বহুত ওলায়, তাকে এতিয়া জুইকুৰা ভালদৰে জ্বলাই মেলি ঢাকি ৰাখিছোঁ। আৰু চব্জি বনাই থাকোঁতে আমাৰ ঈশানবি শুই আছিলে, আৰু এইফালে দেউতাকে ঈশানবি শুই উঠা দেখি তাইক লৈ আহিলে। আৰু এতিয়া ঈশানবি দেউতাকৰ লগত খেলি আছে, আৰু এতিয়া মই তাইক অলপমান লৈ লওঁ। এইফালে আমি আহিলোঁ এতিয়া ঈশানবি দেউতাক আৰু মই জলফাই পাৰিবলৈ বুলি। আৰু ঘৰৰ পিছফালে যিহেতু জলফাই গছজোপা আছে, তাকে ঈশানবিকো লৈ আহিলোঁ। আৰু আমাৰ ঈশানবি চাওকচোন, কেমেৰা কৰিছোঁ বুলি মোবাইলটোলৈকে চাই আছে দেখিছেনে। আৰু এইফালে ঈশানবিৰ দেউতাকে পূৰা এতিয়া জলফাই পাৰি আছে। জলফাই গছজোপা বহুতেই ওখ, কিন্তু চাপৰ 2-3টামানহে লাগি আছে, তাকেও পাৰিব পৰা নাই। কোনো মতে পাৰিছে জলফাই। আৰু এতিয়া আমাৰ জলফাই পৰা হৈ গ'ল। এতিয়া পূৰা দেউতাকে বিচৰাত লাগি গৈছে দেখিছেনে। আলুৰ লগত পিটিকি খোৱা মজাই বেলেগ, এবাৰ খাই চাব নেকি? আৰু এতিয়া জলফাই পাৰি মেলি আহি লাই চব্জিখিনি চাইছোঁহি দেখিছেনে, লাইখিনি বহুতে পমি গৈছে। আৰু এতিয়া নিমখ দি দিছোঁ। যিহেতু লাই শাকত সৰহ হৈ থাকিলে নিমখৰ পৰিমাণ ভালদৰে গম পোৱা নাযায়। এতিয়া নিমখখিনি দি ভালদৰে লৰাই মেলি অলপমান ঢাকি ৰাখিম, তাৰপাছত আকৌ চাম। আৰু এতিয়া আকৌ অলপ টাইমৰ পাছতে লাইখিনি চাইছোঁ দেখিছেনে, পানী ইমানেই ওলাই আছে লাই চব্জিখিনিত। আৰু এতিয়া জলফাইকেইটাও লগতে দি দিছোঁ। অলপমান জলফাইকেইটাও সিজিবলৈ লাগিব যিহেতু। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব, ফ'ল' কৰি দিব। আজিলৈ বাই বাই।